हेलो ভিউৱাৰ্ছ আপোনালোক সকলোৱে ভালনে বাৰু আৰু আজি হৈছে দীপাৱলী আৰু এতিয়া মই চাকি দিবলৈ আৰম্ভ কৰিছোঁ মই ভাবিলোঁ যে দীপাৱলী মই কেনেকৈ পালন কৰিছোঁ আপোনালোককো দেখুৱাওঁ আৰু সেইকাৰণে মই ভাবিলোঁ এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 5টা মই চাকি ৰেডি কৰি মেলি ল'লোঁ এইখিনি চাব আপোনালোকে আৰু এতিয়া মই চাকি দিবলৈ যাওঁ আৰু লগতে মোৰ পৰিয়ালৰ সকলোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে দীপাৱলী আৰু কালী পূজাৰ বাবে শুভেচ্ছা জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে সুৰক্ষিতভাৱে সকলো নিয়ম পালন কৰিব পাৰে যাতে দীপাৱলী ধুনীয়াকৈ পালন কৰিব পাৰে যাতে আৰু ময়ো পালন কৰিছোঁ সৰু সুৰাকৈ কেনেকৈ পালন কৰি থাকিম আপোনালোকৰ লগত একেলগে থাকিম আপোনালোকে চাব তেতিয়াহ'লে ব'লক মই চাকি বন্তি জ্বলাওঁ আৰু আপোনালোকেও আপোনালোকৰ চাকি বন্তি চাগে জ্বলাবলৈ আৰম্ভ কৰিছেই তেতিয়াহ'লে ব'লক এয়া মই চাকি বন্তি ৰেডি কৰি ল'লোঁ আৰু অলপ কৰিছোঁ ভিতৰত এইখিনি আগফালে দিবৰ কাৰণে কৰি লৈছোঁ এয়া মই সকলো ৰেডি কৰি থৈছিলোঁ এতিয়া জ্বলোৱাৰহে কাম আছে আৰু এতিয়া মোৰ চাকি বন্তি দিয়া সকলো কাম হৈ গ'ল আৰু এতিয়া ভাবিলোঁ অকণমান এনেই বহিছোঁ তাৰ মাজতে দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক মই আমাৰ ঘৰৰ লাইটিংখিনি কেনেকৈ কৰিছে কি কৰিছে বহুত বেছি কৰা নাই তথাপিও কৰিছে আগফালে এইকেইডাল বাঁহৰ মাৰি দিছে তাৰ মাজতে আপোনাৰ কলপুলি দুটা পুতি ইয়াত গুণগুণ আহি গ'ল ইয়াত লাইট দি দিছে আৰু এই আগফালে মই চাকি জ্বলাইছোঁ আৰু এইখিনি পাথৰখিনি দেখিছে নাই এইখিনি দি থৈছে যে এই চোতালখন মানে আমাৰ যিখন এইখন ওখ কৰিব মানে অলপ সেইকাৰণে এইখিনি দি থোৱা আছে এয়া তুলসীৰ ওচৰতো চাকি দিয়া হৈ গ'ল মোৰ আৰু এয়া লাইটৰ ব্যৱস্থাটো কৰিছে ইয়াৰ মাজতে মই আমাৰ পিছফালৰ পৰিৱেশখিনিও আপোনালোকক দেখাম বাৰু এবাৰ এইখিনি একচুৱেলি মই দেখাছোঁ যে এনেইহে জাষ্ট মানে দিৱালী সেইখিনি দেখাইছোঁ এনেই আপোনালোকে আকৌ বেয়া চাই নাপাব মই এনেইহে কৈছোঁ এয়া চাকি বন্তি দিয়া মোৰ হৈ গ'ল আজিতো খোৱা বোৱা বনাব লাগিব আজি নিৰামিষেই বনিব আৰু আছে সেইখিনি কাম কৰিমগৈ তাৰ মাজতে মই ভাবিলোঁ ল'ৰা ছোৱালীকেইটাই ফটকা ফুটাই আছে এতিয়া সিহঁতক অকলে এৰিব নোৱাৰি সিহঁতি এইখিনিতে ফুটাই আছে আৰু মই ভাবিলোঁ মই এইটো ভিডিঅ'টোকে কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈ সজাইলোঁ কি কৰিলোঁ এইখিনি আৰু এই লাইটৰ ছেটখিনি বহুত ভাল লাগে কণ্টিনিউ এইখিনি জ্বলিয়ে থাকে আৰু এইখিনি বাৰু বেলেগ সেই ওপৰত যিকেইটা আছে সেইখিনি বেলেগ আৰু এই চাইডে ওপৰলৈ যাব পাৰি ওপৰতো কৰা হৈছে লাইটিং দেখাম বাৰু মই আপোনালোকক এবাৰ আৰু এয়া চব মানুহে ঘৰৰ সন্মুখত ৰংগলী বনাইছে মানে যিখিনি মানুহ আমাৰ ৰেণ্টত আছে তেওঁলোক মাৰোৱাৰী বিহাৰী সম্প্ৰদায় হয় তেওঁলোকৰ কাৰণে আজি লক্ষী পূজাও হয় সেইকাৰণে তেওঁলোকে লক্ষী পূজাও পাতিছে আজি আৰু সেইবোৰ আমাৰ ৰেণ্টৰ পিছফালৰ ঘৰবোৰ তাতো বহুত ধুনীয়া লাইটিং কৰিছে মই যিমান দূৰ পাৰোঁ দেখামগৈ একেবাৰে লাষ্টলৈকে নাযাওঁ আৰু এতিয়া এয়া চব কলপুলি ৰুইছে আমাৰ পিছফালৰ পৰিৱেশ সেয়া আমাৰ ভাড়াঘৰ বাসিন্দাসকল তেওঁলোকেও ধুনীয়াকৈ পালন কৰিছে এয়া দিৱালী সেয়া চব কিমান ধুনীয়াকৈ মই জুম কৰি দিছোঁ অকণমান দিৱালীটো বহুত ভাল লাগে মোৰ আগৰ পৰাই দিৱালীৰ উৎসৱটো মোৰ বিৰাট ভাল লাগে আৰু এই কলপুলিত যে চাকি দিয়াটো বহুত ভাল লাগে এইখিনি এয়া আমাৰ পিছফালে এক পানীৰ ওচৰত দিছে চাকি মই দেখাম ৰ'ব এয়া মই আহি আছোঁ ইয়াতকৈ আৰু পিছলৈ নাযাওঁ মই ইমান অলপ দেখাইছোঁ ইয়াৰ পৰা আৰু ল'ৰা ছোৱালীখিনিয়ে বম ফুটাই আছে সিহঁতি বহুত ফূৰ্তি কৰিছে এয়া চব গছৰ দি দিছে লাইটখিনি ইমান ধুনীয়া লাগিছে চাই আপোনালোকে বাৰু দিৱালী কেনেকৈ পালন কৰিলে মোক কমেণ্টত জনাবচোন সকলোৰে কাৰণে কি কৰিলে কি নকৰিলে বম চম ফুটালে নে জনাবচোন মই আকৌ বম ফুটাবলৈ বিৰাট ভয় লাগে এই সৰু সুৰা কলগছ চলগছ এনেকুৱা টাইপৰ বা চকৰি এইখিনি কৰিব পাৰোঁ আৰু বাকীখিনি মোৰ বহুত ভয় লাগে এইখিনি আমাৰ পিছফালৰ পৰিৱেশ সেয়া আপোনালোকক দেখালোঁ মই এতিয়া যাওঁ আকৌ ব'লক আগফালে যাওঁগৈ ল'ৰা ছোৱালী হ'লে অকলেও আগফালে খেলি আছে তাহাঁতৰ ওচৰলৈ যাওঁগৈ এনেকুৱা দিনবোৰ অকলে এৰিবলৈ ভয়ে লাগে মই অকণমান এনেই পিছফালে ফুৰিও যাওঁ বোলো লগতে পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিওঁ সেইকাৰণেহে আহিলোঁ এতিয়া যাওঁ পিছে গুণগুণক আপোনালোকে গম পাইছেই চাগে গুণগুণৰ হাতৰ ফ্ৰেকচাৰ হ'ল অকণমান বিচনাৰ পৰা পৰি এয়া টেবুলৰ ওচৰত
মটৰৰ ওচৰত টেংকিৰ ওচৰত দিছোঁ চাকি। দিব লাগে, আমাৰ নিয়ম আছে, আগৰ পৰাই মাহঁতে শিকাইছিলে যে পানীৰ ওচৰতো চাকি দিব লাগে বুলি কৈছে। এয়া চব ৰংগোলী বনাইছে ঘৰৰ সন্মুখত। এইটো আমাৰ ব্লেকি হয়, ব্লেকি মোৰ পিছে পিছে ঘূৰি ফুৰিছে। সিও মই যিমান দূৰ গৈছোঁ সিও লগে লগে ঘূৰি ফুৰিছে। আৰু গুণগুণৰ হাতৰ ফ্ৰেকচাৰৰ কাৰণে মই ইমান দিনে ব্লগ একো কৰিব পৰা নাছিলোঁ, আপোনালোকৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছে তাই। ডক্টৰৰ ট্ৰিটমেণ্টো কৰিছোঁ, লগতে কৰি পুখুৰী দৰৱো লগাই আছোঁ তাইক। সেয়া গুণগুণ আমাৰ হোম ফুটাইছে ককায়েকৰ লগত। আৰু এতিয়া মই আপোনালোকক ওপৰলৈ আহিছোঁ, ব'লক আপোনালোকো ব'লক, আপোনালোককো দেখুৱাওঁ। মই ওপৰলৈ আহিছোঁ মানে কি হয়, বম চমবোৰ সিহঁতি ওপৰতে ফুটাই ভাল পায়, চট টটবোৰ। এয়া চব, এয়াতো ৰংগোলী, চবতে ৰংগোলী ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে। আৰু ওপৰত গৈ পেলাই কি হয়, ওপৰত চটখনৰ ওপৰত ফ্ৰীও পায় অকণমান, আৰু ভালো লাগে তাত ফুটালে চাই মেলি। সেইকাৰণে বোলো তাতে বহিমগৈ এতিয়া অলপ দেৰি। এয়া চাকি দিছে লাইন লাইনকৈ ছাইডত। আৰু যিমান লাইটিং কৰক লাগিলে, কিন্তু চাকি গছৰ যিটো সৌন্দৰ্য আহে তাৰ সেইটো এটা মানে সুকীয়া সৌন্দৰ্যই আহে। এয়া আমাৰ ওপৰৰ পৰিৱেশ। ইয়াতে বহি পেলাই এতিয়া আমি চাম। ইয়াৰ পৰা চাৰিওফালে চাইও ভাল লাগে। এয়া দেউতাকে, ঈশানে আৰু গুণগুণে স্কাই শ্বট ফুটাবলৈ ৰেডি হৈছে। আমাৰ ল'ৰাই অলপ ভয় কৰে, কিন্তু গুণগুণে একেবাৰেই ভয় নকৰে, একদম ওচৰত গৈ পাই যায়গৈ। তাইক যিমান চেষ্টা কৰক। সেয়া ল'ৰা আঁতৰত আছে, সি অকণমান ভয় কৰে মানে। আজি বাৰু আপোনালোকে কি বনাইছে খোৱা বোৱাত? আমিতো নিৰামিষেই খাওঁ আজি, সেইকাৰণে নিৰামিষেই বনাম। আজি মাছ মাংস খাব নাপায় বোলে, অমাৱস্যা পৰে, সেইকাৰণে আমি নিৰামিষ খাওঁ। আপোনালোকে কি খাইছে, কেনেকুৱা বনাইছে এবাৰ জনাবচোন কমেণ্ট কৰি। এয়া আমাৰ গুণগুণ দেখিছে, তাই দেউতাকৰ লগত পূৰা সমানে সমানে জ্বলাবলৈ গৈছেগৈ। অকণমানো ভয় নকৰে, মোৰেই ভয় লাগে। মই আজিলৈকে লাইফত এইবোৰ বোম চোম জাতীয় বা স্কাই শ্বট এইবোৰ একো ফুটাই নাপালোঁ। অকল চকৰি আৰু কলগছকেইডালৰ বাহিৰে মোৰ বেলেগ বিৰাট ভয় লাগে। কিন্তু গুণগুণে ভয় নকৰে, দেখিছে। সেয়া তাই জবৰদস্তিকেও আনিব পৰা নাই। এখন হাত ইপিনে, তাই ইপিনে এখন হাত ফ্ৰেকচাৰ হৈ আছে পূৰা। সেয়া বেকত বেক বেল্ট মাৰিয়ে থোৱা আছে, চুৱেটাৰটো পিন্ধি আছে কাৰণেহে দেখা নাইকিয়া। ককায়েকেও তাইক ৰাখিব পৰা নাইকিয়া, দেখিছে। আৰু এনেকুৱাবোৰ ক্ষেত্ৰত ল'ৰা ছোৱালী অলপ সাৱধানেও ৰাখিব লাগে পূৰা। সেইকাৰণে মই 1 মিনিটৰ কাৰণে সিহঁতৰ ওচৰৰ পৰা আঁতৰি যাব নোৱাৰোঁ দেৱালী দিনটোত। দেউতাকে লগাই থৈ আহিলে। সেয়া তাই এতিয়া সিহঁততো এতিয়া সেইটোৱে ফূৰ্তি আৰু সেইখিনি চাব এতিয়া। এয়া 25টামান ওলাব বোলে এনেকৈ। আৰু এয়া আমাৰ হাজবেণ্ডৰ একদম ফেভৰেট আৰু হট এয়াৰ বেলুন। এয়া আমাৰ ল'ৰাই জ্বলাই, চাওকচোন, কলগছটো জ্বলাই সি ভয়, তাৰ সেইটো জ্বলাই সি ভয় কৰে মানে, দৌৰ মাৰি গুচি আহে। একচুৱেলি কলগছবোৰ কেতিয়াবা ফুটিও যায় বাৰু, তেনেকুৱা হয় বাৰু। এইটো নাই, এইটো বাৰু নুফুটিলে, এইটো ধুনীয়াকৈ জ্বলিলে। এইবিধ বস্তুৱে মোৰ বহুত ভাল লাগে আৰু কলগছ আৰু ফুলজাৰি এই দুটাকে মই জ্বলাব পাৰোঁ, লগতে চকৰিটো। বাকীবোৰ ভয় লাগে। আৰু মোৰ হাজবেণ্ডৰ বোম চোম ফুটাই, কিন্তু তাতকৈও চবচে মানে বেছি ফেভৰেট হৈছে এই হট এয়াৰ বেলুন। তেওঁ বিৰাট ভাল পায় এইটো উৰে। এয়া উৰাবৰ কাৰণে ৰেডি কৰিছে। আগতে উৰালে কেইবাটাও, 6-7টামান উৰালে। এইটো আকৌ এটা উৰাব বিচাৰিছে, আৰু ৰাতিও উৰায়ে থাকে বহুত দেৰিলৈকে সৈতে। তেওঁটো ভাল লাগে অৱশ্যে, শুই যোৱাৰ পিছত চায়ো ভাল লাগে কিবা এটা। আৰু এয়া আমাৰ গুণগুণে, দেখিছেনে, এখন হাতেই তাই পূৰা একদম পেটত লাগি আছে। আৰু এয়া আকৌ কিবা এটা, এই পাখিখন একচুৱেলি ভালকৈ খুলি নিদিলে বেলুনটো অকণমান দেৰি লাগে যাবলৈ। এতিয়া যাব আৰু।
গুণগুণৰ বিৰাট ফূৰ্তি তাই মানে কয় মানে এইটো চান্দা মামা ঘৰলৈ যাবগৈ এতিয়া তেনেকৈ কয় ঠিক আছে তেতিয়াহ'লে আজিলৈ মই ব্লগটো আৰু সামৰোঁ ইমানতে যাওঁ এতিয়া খোৱা বোৱা বনাবলৈও আছে গুণগুণ যিহেতু ৰাতি দিনটো আজি উৎপাত কৰি আছে এতিয়া উৎপাত কৰি আছে তাই শুয়ে যাব আৰু এটা বেলুন ধৰি দিবলৈ কৈছে মোক এইটো হেৰি কৰি লৈ মই যাওঁ আজিলৈ আপোনালোক সকলোলৈ পুনৰবাৰ আকৌ মোৰ ফালৰ পৰা হেপী দিৱালী হেপী কালী পূজা আকৌ বেলেগ এটা ব্লগত আপোনালোকক লগ পাম তেতিয়াহ'লে আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰোঁ বাই বাই